নমস্কাৰ। কিনো কৰিম কি নকৰিম এনে বহি আছোঁ আৰু এই আলহী এজনো বহি আছে ইয়াত। আপুনি কি চাহ খাব নে কি? চাহ খাবলৈ আহিছোঁ। ক'ৰ পৰা আহিছে? শিৱসাগৰ। শিৱসাগৰ বহুত দূৰৰ পৰা আহিছে বাৰু। ঠিক আছে। আৰু আমাৰ ওচৰতে এইজনে চাহ খাবলৈ লৈছে বাৰু। আৰু এজন আছে, এইজনক মই দেখাই আছোঁ, মানে এখেতে অকণমান ৰিলেক্স লৈছে আৰু চাহ একাপ খাবলৈ লৈছে। ঠিক আছে, মই এই পিছৰ পৰ্যায়খিনি দেখাই আছোঁ গাঁৱৰে ভিতৰতে কি হয় কি নহয়। ঠিক আছে, আপুনি চাহ খাওক বাৰু দেই। মই ককাৰ ওচৰত অকণমান লগ কৰি লওঁ। এই বহি আছোঁ কিবা এটা চিন্তা কৰি, মানে এই লগতে আমাৰ এই ককা এজনো আছে। এই আগৰ কথাবিলাক হঠাতে মনত পৰে, কবিৰ ভাষা কিছুমানো মনত পৰে। এতিয়া পঢ়ি থাকোঁতে কিবা এটা কবিতা এটালৈ মনত পৰিছে। আপোনাৰ কিবা মনত পৰিছে নি কবিতা চবিতা কিবা? বৰ্তমান মোৰ এতিয়া সেইবিলাক মনত পৰা নাই পৰা। একো নাই তাৰমানে আগৰ এই সৰুতে যে পঢ়িছিলে কবিতা চবিতা একো মনত নাই আপোনাৰ? আছে আধা খৰীয়া, সেইবিলাক গাই লাভ নাই। তেতিয়াহ'লে মই কিবা এটা কবিতাৰ কথা ভাবি আছিলোঁ নিচিনা, এতিয়া মনত পৰা নাই। মানে কি হ'ব এইভাগে, কি কৰিলে ভাল হ'ব, কেনেকৈ মনত পৰিব বাৰু? আপুনি কিবা এটা অকণমান কৈ দিয়ক, তেতিয়া মোৰ কবিতা এটা মনলৈ আহি যাব। মইনো এতিয়া কি কৰিম, আপুনি ভালকৈ চিন্তা কৰি নিজে চিন্তা কৰি পাইছোঁ বাৰু। মানে চাই লওঁচোন বাৰু কি মনত পৰে। মনত পৰিলে মানে এইটো কিবা এটা বুলি কয়, শুৱনি আমাৰ গাঁওখনেতে। ঠিক আছে, মই এই শুৱনি আমাৰ গাঁওখনেতে পাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। কবিৰ ভাষাৰে মানে শুৱনি আমাৰ গাঁওখনে এটি শুৱনি গছৰ ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে কুট পাওঁতল ভৰা। এইখনে গাঁও আৰু গাঁৱৰ পৰিৱেশৰ মাজত থাকিয়ে মানুহটো জীয়াই থাকিব লাগিব। গতিকে এই পৰিৱেশবিলাকে মই দেখাই থাকিবলৈ চেষ্টা কৰি আছোঁ আপোনালোকৰ পিছৰ পৰ্যায়ত। চাবৰ মানে কথাটো কি হৈছে, প্ৰত্যেকে নিজৰ ভাগে কৰি থাকে মানে কাম নিজে কৰে। কিন্তু আজি কথাটো হ'ল কি, মানে নিজৰ গাঁও, নিজৰ ঘৰ, নিজৰ পৰিৱেশ ন। গতিকে নিজৰ পৰিৱেশৰ পৰা মানে যিকোনো কিবা এটা আৰম্ভ কৰিলে ভাল হয়। আৰু সেইটো কাৰণে আজি মোৰ পদক্ষেপটো মানে ঘৰৰ পৰাই লৈছোঁ। কি হয় কি নহয় চাওঁ, আৰু তথাপিতো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। মানে মোৰ ঘৰৰ একেবাৰে নিচেই কাষতেই ধৰ্মীয় অনুষ্ঠান ভাগ আছে। ইয়াত ধৰ্মীয় অনুষ্ঠান ভাগ, ইয়াত মানে আজি কিবা নিয়ম নীতি হৈ গ'ল আৰু ধৰ্মীয় কিবা কাম কাজ অলপ হৈ গ'ল। গতিকে ইয়াৰ কাষৰ পৰা মই গৈ আছোঁ। ইয়াৰ পিছতে আপোনালোকক দেখাই আছোঁ আমাৰ ভাৰধৰা উচ্চ মাধ্যমিক বিদ্যালয়, এখন সুন্দৰ স্কুলখনৰ বাহিৰৰ অংশটো মই আপোনালোকক দেখাইছোঁ। আপোনালোকে মই আহি আছোঁ। আহি এয়া খেল ধেমালি, ল'ৰাবিলাকে খেলো খেলি আছে। গোটেই পৰিৱেশবিলাক মই গাঁৱৰ দেখাবলৈ চাই আছোঁ, চিন্তা কৰি আছোঁ, আপোনালোকক দেখাই আছোঁ। ইয়াৰ পিছৰ পৰিৱেশটো মই আকৌ দেখাইছোঁ, আপোনালোক চাই থাকক। ইয়াতে এখন প্লে'গ্ৰাউণ্ড আছে। এইখন প্লে'গ্ৰাউণ্ডেই ল'ৰা ছোৱালীবিলাকে খেলি আছে। খেল সদায় হৈ থাকে। ঠিক আছে, মই ইয়াৰ পৰা আকৌ যাওঁ। নামঘৰ মানে এইভাগ দ্বিতীয় ভাগ নামঘৰ, আমাৰ গাঁৱৰ দ্বিতীয় ভাগ দেখিলে। আৰু এয়া আমাৰ গাঁৱৰে এই তৃতীয় ভাগ নামঘৰ, চব সুন্দৰকৈ তৈয়াৰ কৰিছে এই গাঁৱৰ ৰাইজৰে। এই ভাগ মঠগাঁও নামঘৰ। এয়াই আমাৰ গাঁৱৰ পৰিৱেশ আৰু প্ৰাকৃতিক দৃশ্য, এইবিলাক চব কি সুন্দৰ হৈ আছে, দেখাই আছোঁ। ঠিক আছে, আপোনালোকে চাই থাকিব। বুলি কয় আৰু এই গড়ৰ কাষতে এয়া গাঁওখনৰ পৰিৱেশ, প্ৰাকৃতিক দৃশ্য যিখিনি দেখাব লাগে দেখালোঁ। কেনেকুৱা পালে জনাব। আপোনালোকৰ সহানুভূতি ভিডিঅ' বনোৱাত সহায় কৰিব। গতিকে কিনো ক'ম আৰু আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। ঠিক আছে, ধন্যবাদ থাকিল সকলোলৈকে।